হেল্ল' বন্ধুসকল, মই মৃগাংক আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি যাম মোৰ বন্ধু আৰু ভাইটিকেইজনৰ লগত পিকনিক খাবলৈ। তো পিকনিক খাবলৈ যাবলৈ ওলাইছোঁ আৰু মোৰ বসন্তীখন ধুনীয়াকৈ ধুই পখালি লৈছোঁ, যিহেতু আমি ফুৰিবলৈ যাম। আৰু আজি আমি পিকনিকলৈ ক'ত যাম সেইটো আপোনালোকে জানিবৰ বাবে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। ফাইনেলি বসন্তী ধুই চকচকীয়া হৈ গ'ল। এতিয়া আমি যাম লিকাবালি। ধূপ ধূনা জ্বলাই ওলাইছোঁ আৰু এয়া হৈছে আমাৰ ৰাজভাইটি, যোনে পাৰ্টিটো এৰেঞ্জ কৰিছে। আৰু এয়া চব ডিজে লৈ লৈছোঁ, যিহেতু আমি পাৰ্টি খাবলৈ যাম। ডিজেটো দৰকাৰ হ'বই, নাচিব লাগিব তাত ন। হৈ গ'ল। আমি স্বৰ্ণ তেল ডিপুত তেল ভৰাই ল'লোঁ। আমি আহি বগীবিল ব্ৰিজ পালোহি। সন্মুখত পাহাৰবিলাক দেখি মনটো কিবা এটা ভাল লাগি যায় মানে। সেইকাৰণে এইফালে আহোঁ আমি পাৰ্টি চাৰ্টি খাবলৈ। আমাৰ এই চৈতানকেইটাক য'তে ৰখিব তাতেই নাচিব। এয়া ফাইনেলি আমি ডিমৌ পাই গ'লোহি। লিকাবালি যোৱা নহ'ল, আমি ডিমৌ গুচি আহিলোঁ। তাত অলপ ভিৰটো বেছি হ'ব গোটে লাগিলে আৰু জেগাডোখৰ সৰু নাই, সেইকাৰণে আমি গুচি আহিলোঁ এই ডিমৌলৈ। তো এয়া আমি দেখিছে আপোনালোকে ডিমৌ পালোহি। কিমান মানুহ হৈছে দেখিছেনে? আপোনালোকক দেখাই যাম। তলে ওপৰে মানুহ মানে ক'তো ইয়াতেই মানে জেগা নাই। ইয়াতে আমি ধুনীয়া জেগা এডোখৰ পালোঁ, য'ত আপোনাৰ মানে খানা বনাবৰ কাৰণে সুবিধা আছিলে। কোনোবাকে খাই যোৱা তাত ধুনীয়া সুবিধা। এয়া সেইকাৰণে বস্তুবিলাক নমাই মেলি লৈছোঁ। দেখিছেনে কিমান মানুহ? এইপাৰেতো কমেই, ইপাৰে আৰু চাৰ। এনেকে দেখাতে নহয়, মাংস এনেকে নপৰে। মাংস এটা দূৰত আগতো মাংস এইফালে
গাহৰি বনি আছে এইটো চাইডে লোকেল বাকী কাৰো ধান্দা নাই নচা মেলা এইজনে একদম এক নম্বৰ আৰু দেই পুৰা নচাত লাগিছে বুলি পেলাই নাচিলেগে অলপ ফূৰ্তি কৰিবই লাগে এওঁ নচাত এক নম্বৰ এয়া দেখিছে আমি সকলোৱে ভাত খাবলৈ ল'লোঁ খাই বৈ মেলি যাবগৈ লাগিব আৰু দূৰ যাবলৈ আছেতো সেইকাৰণে সোনকালে খাই ল'লোঁ বাই বাই দেই বাই বাই লাষ্ট এপাক বগীবিলত সোমালো আৰু ভিডিঅ'টো আজি ইমানেই আছিলে যদি চাই ভাল পালে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ